নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ আপোনালোকৰ? এটা দুখ লগা ভিডিঅ' মই মিডিয়াৰ মাজত দেখি আছো আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ মই ভিডিঅ' এটা বনোৱা হ'ল। ঠিক আছে, কোকৰাঝাৰ জিলাত থকা ঢোলমাৰী এটা গাঁৱত দুগৰাকী ছাত্ৰীয়ে কেনেকৈ মৃত্যু হ'ল, কেনেকৈ হত্যা কৰা হ'ল, মিয়া মানুহে হত্যা কৰা হ'ল বুলি আমি মিডিয়াৰ মাজত দেখিলো। আৰু এই হত্যা কৰা গৰাকীক অতি ফাঁচি দিবলৈ, ন্যায় দিবলৈ সকলো ৰাইজৰ ৰজাসকল আৰু ঘৰৰ পৰিয়ালে অনুৰোধ কৰি আছে। ঠিক আছে, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব কেনেকৈ হত্যা কৰিলে, কেইবছৰ আছিলে, কি নাম আছিলে। আপোনালোকে ভিডিঅ'ত সম্পূৰ্ণকৈ চাব। আমাৰ দিনক দিনে আমি এটা ঘটনাক লৈ বহুত দুখ কৰি আছো, বা কোকৰাঝাৰ জিলাত বা বাক্সা ডিষ্ট্ৰিক্ট জিলাত বা চিৰাং জিলাত আমি এইটো ঘটনা বাৰে বাৰে শুনি থাকো যে কাকবা হত্যা কৰিলে, কাকবা বেয়া কাম কৰিলে, এইবিলাক আমি দেখি থাকো। মাইনৰ ছোৱালীক মানে 13-14 ইয়াৰ্ছ মাইনৰ ছাত্ৰী বা ছাত্ৰক এনেকুৱা কাম কৰাটো বহুত দুখ লগা কথা। তো আপোনালোকে ভিডিঅ'ত চাই ল'ব। আৰু এই হত্যা কৰা গৰাকীক এতিয়া এৰেষ্ট কৰা হ'ল, আৰক্ষীয়ে অলৰেডি এৰেষ্ট কৰা হ'ল। আৰু কি কৰিব লাগিব, তাক ফাঁচি দিব লাগিব, মানে ফাঁচিৰ দাবীয়ে উঠাই আছে মানুহবিলাকে, সকলো ৰাইজৰ সকলে ফাঁচি দিবই লাগে এইবিলাক মানুহক। আৰু এই কিবা থৈ একো লাভ নাই, কাৰাগাৰৰ ভিতৰত ভৰাই থৈ একো লাভ নাই, কিবা এটা শাস্তি দিব লাগে। কিবা এটা কাম কৰাৰ বাবে মানে একোৱেই কৰা নাই, ছাত্ৰ ছাত্ৰী গৰাকী কিবা এটা কাম কৰিছিল নেকি? যে দুষ্ট মানুহ আছে আমাৰ এই পৃথিৱীত, কাকবা হত্যা কৰিম বুলি কৰিলে হত্যা কৰি দিয়ে, কাকবা কিডনেপ কৰি দিম বুলি কৰি কিডনেপ কৰি দিয়ে। অলপো নীলা চৰম নাই। ইমান ডাঙৰ মানুহে ইমান সৰু চলিক, 13-14 ইয়াৰ্ছৰ চলিক মানে নিজৰ জীয়েক বা নিজৰ পুতেক লেচনা হয় মানে এইটো তাকে হত্যা কৰা হ'লে অলপো মৰম বোলা বস্তু নাই মানে ন। ইমান যে লাজ লগা কথা, তাক কিবা এটা বেয়া কাম কৰি পানীৰ পুখুৰীত, চাহ বাগানৰ পানীৰ পুখুৰীত বোলে হত্যা কৰা হোৱা হৈছিল। ইমান যে দুখ লগা কথা। আৰু এই হত্যা গৰাকীক এতিয়া এৰেষ্ট কৰা হ'ল, কি শাস্তি দিবলৈ লাগে আপোনালোকে কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱী। ঠিক আছে, এতিয়া নিউজটো সম্পূৰ্ণকৈ ভিডিঅ'টো চাই লোৱা, মই আপোনালোকৰ মাজত ফুল ভিডিঅ' দি দিছো। ঠিক আছে, যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো একদম শ্বেয়াৰ কৰি দিব দেই বন্ধু বান্ধৱী, একদম শ্বেয়াৰ কৰি দিব, কিয়নো এই ভিডিঅ'টো সকলোৱে দেখা দৰকাৰ। আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো দেখক আৰু নিজৰ লাইফটো অলপ হিম্মত কৰি ৰাখক, বা নিজৰ মা দেউতায়ে অলপ নিজৰ ছাত্ৰ ছাত্ৰীক ভালকে কেয়াৰ কৰি ৰাখক দেই। শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব ভিডিঅ'টো। ঠিক আছে বাৰু, চাই লোৱা ভিডিঅ'। এনেকুৱাই থাকিব, এনেকুৱা আছে মানুহটো। আৰু পেটটো ফুলা নাই, মুখৰ পৰা ফেনা ওলাইছে। কিয় ওলাব, কেনেকুৱা ওলাব? যদি গলা টিপা মাৰিছে আমাৰ ছোৱালীক, এনেকুৱাই কাৰণ মই গেৰেণ্টি কৰি আছো। সেই কাৰণতো ফেনা ওলাইছে। আৰু মোৰ ছোৱালী পেটটো ফুলাই নাই, যেনেকুৱা আছে ছোৱালী এনেকুৱাই আছে, একো হোৱাই নাই, মাৰিহে পেলাইছে। এইটোক মই যোনে কৰিছে সেইটোক ফাঁচি দিবই লাগিব। মোৰ ছোৱালী ইমান আমি জন্মৰ পৰা ডাঙৰ দীঘল কৰিছো, আৰু আজি এনেকুৱা হৈ গ'ল। আজি 2-3 বছৰ গিলে মেট্ৰিক দিলেহেঁতেন, আমি যি সপোন চাইছিলো সেই সপোনটো আমাৰ ল'ৰা ছোৱালীটো পুৰা কৰিলেহেঁতেন। বল খেলাত পুৰা স্পাৰ্ট আছিল, চেম্পিয়ন মেন আছিল, ভাল আছিল বল খেলাত, পুৰা পঢ়াতো ভাল আছিল, একো হেৰি নাই। কিন্তু অলপ মাজত ল'ৰাৰ লগত হৈ গৈছিল, কিন্তু তথাপিও বুজা বুজি কৰি ভালে আছিল মোৰ ছোৱালী। নিজে হত্যা কৰা নাই, কেতিয়াও নকৰে, মই নিজে জানো মোৰ ছোৱালী নিজে কেতিয়াও নকৰিব। নিজে কৰিলে আৰু আন এজন কিয় যাব বেলেগৰ লগত, নাযাব নহয়। কোনে এটা ডাইৰেক্ট ক'ব নোৱাৰো। গোলা মাষ্টৰ আৰু তাৰ পুত্ৰ হাঁহি আছিল আৰু নাই বুলি কৈ আছিল, গেৰেণ্টি লগা পলাইছে বুলি কৈ আছিল। কিয় কব যে পলাই গৈছে বুলি ডাইৰেক্ট, কিয় কব? আৰু নাই, আৰু নাই, ইয়াতে নাই, বেলেগৰ ফালে যা, বেলেগৰ বিচাৰিব যা, ইয়াত থাকিব নালাগে, ইয়াত থাকি লাভে নাই বুলি কিয় কব ই? আৰু কিয় হাঁহিব মাৰিব লাগিব? মই গলা মাষ্টৰ কৈ আছিল ইয়াতে নাই, নাই থাকিলে তো ডুবি গিলে নহয়, ওপৰত থাকিলেহে উপলি গিলেহে কৈ নাই, তলত নাই। আৰু তাৰ বেটাটো কৈ আছে যে তোৰ বেটি বিৰাট চালাক, পুৰা জানে, সাঁতৰিব জানে, তোৰ ছোৱালীটো ইয়াতে পুখুৰী ডুবব বুলি মই বিশ্বাস কৰা নাই কৈ আছে। কৰা নকৰা মই নাজানো, কিয় কব? তোৰ বাবা বেলেগ কব, তোৰ বেটাটো কিয় বেলেগ কব? তথাপিও তোৰ মান শান্তি যদি লাগে চাই ল, পুখুৰীত ভাল মতন চা, বিচাৰি চা, যদি আছে নাই, যদি নাই সন্দেহটো আমাৰ দূৰ হলা কয়। কিন্তু সন্দেহ যেনেকুৱা আছিল আমাৰ মনত যি আছিল, সেই গেৰেণ্টি আমাৰ সন্দেহটো পুৰাই হল। কিয় হব পুৰা? আমি যদি নাই তেতিয়া কিয় সন্দেহটো পুৰা হৈছে? কিয় পুখুৰীৰ পৰা আমাৰ ছোৱালী পুখুৰীৰ পৰা পালে? দেখা দেখি আমি নিজে পুখুৰীৰ পৰা পাইছো, আমাৰ ছোৱালী ওলাইছে, কিয় পাব? আৰু এটা ছোৱালী আছে এইফালে, এটা ছোৱালী আছে এইফালে, দূৰত দূৰত কিয় থাকিব? যদি একবাৰে পুৰিলে হয়, এজন পুৰিলে আৰু যদি হাতত ধৰিলে হতই, এক লগতে দুটাই থাকিলে হয় এক জগত লাগাত, এক জাগাত নাথাকে, এজন দূৰত কিয় আছে?
কিয় থাকিব এনেকুৱা দূৰত হত্যা কৰা বুলিহে এনেকুৱা হৈ আছে মাৰি পেলাই পুখুৰীত পেলাই দিছে ডাইৰেক্ট কথা কৈ আছো মই পুলিচে দুইজনক ধৰিছে পলাপ মুস্তাফা আৰু ধৰিছে তথাপিও যদি হত্যা কৰিছে তেতিয়াহ'লে ফাঁচি দিব লাগিবই আপোনালোকে ফাঁচি বিচাৰে বিচাৰো আমাৰ ছোৱালী আমি যেনেকুৱা আমাৰ ছোৱালী তাৰ পিতা মৰি গল নহয় মা দেউতাক বিচাৰি বিচাৰি মৰি গল তেনেকুৱা সিও মৰিব নিজৰ পুতাক বেটা কিবা ছোৱালীক এৰি মনত কৰি কৰি মৰিব চালা গেৰেণ্টি দি ফাঁচি দিব লাগিব যদি হত্যা হৈছে তেতিয়াহ'লে ধন্যবাদ হয় আমি ইতিমধ্যে আপোনালোকৰ থ্ৰু দি আমি খবৰ পালোঁ যে আৰক্ষীয়ে ইতিমধ্যে দুই ব্যক্তিক কৰায়ত্ব কৰিছে আটক কৰিছে আৰক্ষী প্ৰশাসনক আমি ধন্যবাদ দিওঁ আৰু লগতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি দাবী জনাওঁ যে সেই অকল কৰায়ত্ব কৰিলেই নহ'ব ইয়াৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত আমি বাৰে বাৰে কৈ আছোঁ যে উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগিব অন্যথা আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই যদি তদন্তৰ ওপৰত আমি সন্তুষ্ট নহয় তেন্তে আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ কাৰণে কিন্তু আমাক বাধ্য নকৰাব কাৰণ ইয়াতে ক'বলগীয়া কথা এইখিনিয়ে আমি যোৱাকালিৰ পৰাই আজিলৈকে এইখিনি সময়লৈকে মানে পৰিয়ালৰ লগত আমি আছোঁ আৰু কেনেধৰণৰ শোক তেওঁলোকৰ দুখিত হৈ আছে এইখিনি আমি নিজে অনুভৱ কৰিব পাৰি আছোঁ গতিকে যিমান ব্যক্তি এই ঘটনাত জড়িত আছে সকলোকে যাতে ইনভেষ্টিগেশ্যন কৰি তেওঁলোকক এৰেষ্ট কৰিব লাগে আৰু কঠোৰতকৈ কঠোৰ শাস্তি তেওঁলোকক প্ৰদান কৰিব লাগে ইয়ে আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছোঁ ধন্যবাদ যোৱা 21 তাৰিখে এটা ঘটনা সংঘটিত হ'ল ইয়াতে আমাৰ নৱম শ্ৰেণীত পঢ়ি থকা দুগৰাকী ছোৱালী অনামিকা বাৰা আৰু সৰিতা উৰাওঁ আমাৰ এই যি দলমাৰা লালখুৰা এইটো অঞ্চলতে আচলতে স্কুলত গৈছিলে স্কুলৰ পৰা ঘূৰি অহাৰ পিছত তেওঁলোকৰ যিটো নশ্বৰ দেহ এটা ওচৰতে থকা এটা পুখুৰীত উদ্ধাৰ হৈছিলে তাৰ পৰৱৰ্তী সময়ত সমগ্ৰ অসমতে গোটেই বিষয়টোক লৈ সংবাদ মাধ্যমেও বিভিন্ন ধৰণৰ সংবাদ প্ৰচাৰিত হৈছিলে মই আচলতে গুৱাহাটীতে আছিলোঁ বিধানসভা চলি আছিল তো আজি ইয়ালৈ আহিলোঁ দুটা ভুক্তভোগী পৰিয়ালৰ অভিভাৱকসকলক লগ পালোঁ মোৰ লগত আমাৰ আদিবাসী কাউন্সিলৰ দুৰ্গা হাজদা ডাঙৰীয়া আমাৰ অমৃত বেগ ডাঙৰীয়া এই সমষ্টিৰ আমাৰ BTCৰ দেৰচাত মুছাহাৰী বসুমতী ডাঙৰীয়া ইয়াতে আছে ইয়াত আমাৰ এডিশ্যনেল SP হেডকোৱাৰ্টাৰ তেওঁকো অলৰেডি তেওঁৰ পৰা গোটেই কথাখিনি বুজ লৈছোঁ PM ৰিপৰ্টটো মষ্ট প্ৰবেবলি আৰু দুদিনমানৰ পিছত যেতিয়া আহিব তেতিয়া একচুৱেল গোটেই ঘটনাটো ক্লিয়াৰ হ'ব যে কেনেকৈ গোটেই ঘটনাটো সংঘটিত হ'ল নাইবা কি হ'ল তো আৰক্ষী প্ৰশাসনৰ লগত মই SSPকো অলৰেডি কথা পাতিছোঁ আৰু আৰক্ষী প্ৰশাসনকো কৈছোঁ যাতে কোনো ত্ৰুটি নথকাকৈ একেবাৰে নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু দোষীয়ে যাতে কোনো কাৰণত হাৰি যাব নোৱাৰে প্ৰত্যেকজন দোষীকে কঠোৰ শাস্তি দিব লাগে কাৰণ এটা খুব দুৰ্ভাগ্যজনক ঘটনা মই পৰিয়ালটোত আহি তেওঁলোকৰ অভিভাৱকক লগ পাই নিজে অত্যন্ত ব্যথিত হৈছোঁ যে অনামিকা বাৰা আচলতে ডাঙৰ ছোৱালী আছিলে আৰু তাই স্পৰ্টছতো খুব ভাল আছিলে তাই খুব ভাল ফুটবল খেলিছিলে আৰু তাইৰ এই আকস্মিক বিয়োগ পৰিয়ালটোৰ বুলিয়ে নকওঁ মই আমাৰ সমগ্ৰ অসমবাসীৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক এগৰাকী ক্ৰীড়াৰ ক্ষেত্ৰত খুব ভাল প্ৰতিভা থকা নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰী আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল তাৰ কাৰণে অত্যন্ত ব্যথিত আৰু যাৰ কাৰণে পৰিয়ালটোক আহি তেওঁলোকৰ লগত কথা পাতিলোঁ আৰু আৰক্ষী প্ৰশাসনকো ইতিমধ্যে মই জনাইছোঁ যে যাতে কোনো কাৰণতে যদি ঘটনাটো কিবা ইয়াত যদি অন্য কিবা কথাও জড়িত হৈ আছে সকলোবিলাক যাতে একেবাৰে মুকলিভাৱে সকলোৱে জ্ঞাত হয় আৰু দোষীয়ে যাতে কঠোৰ শাস্তি পায় গতিকে সেয়াই আৰক্ষী প্ৰশাসনকো আহ্বান জনাইছোঁ আৰু মই ভাবোঁ যে খুব সোনকালে PM ৰিপৰ্ট অহাৰ পিছত গোটেই কথাবিলাক স্পষ্ট হ'ব আৰু আচলতে বেৰিকেড নথকাকৈ ৰাস্তাৰ কাষত এনেকৈ এটা পুখুৰী ইমান দ পুখুৰী এটা থকাটো অত্যন্ত মানে ভয়াৱহ কথা এইটো গতিকে মই ভাবোঁ যে ইয়াৰ স্থানীয় প্ৰশাসনে এই ক্ষেত্ৰতো ব্যৱস্থা ল'ব কাৰণ এনেকৈ বেৰিকেড নথকা কোনো বাউণ্ডেৰী নাথাকাকৈ ইমান দ এটা পুখুৰী ৰাস্তাৰ কাষত কেনেকৈ খান্দিবলৈ পালে নাইবা কেনেকৈ সেই পুখুৰীটোত আজি কেইটামান দিনৰ আগতেও হেনো তাত এটা ঘটনা ঘটিছে আজি আকৌ এনেকুৱা এটা ঘটনা ঘটিছে তো মই যে প্ৰশাসনে এইটো ক্ষেত্ৰত খুব ষ্ট্ৰিক্টলি ব্যৱস্থা ল'ব লাগে যে এনেকৈ ৰাস্তাৰ কাষত
উইদাউট বেৰিকেড, উইদাউট বাউণ্ডেৰী এনেকৈ ইমান দ এটা পুখুৰী তাত থকাটো এইটো খুব দুৰ্ভাগ্যৰ কথা। গতিকে মই ভাবোঁ যে ইয়াৰে স্থানীয় প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব, মই আহ্বান জনাইছোঁ। আৰু গোটেই ঘটনাটোৰ নিৰপেক্ষ তদন্ত হওক আৰু দুগৰাকী ছাত্ৰী অকালতে আমাৰ পদৰ পৰা গুচি গ'ল, তেওঁলোকৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছোঁ। ধন্যবাদ। পৰিয়াল দুটাক যিখিনি তেওঁলোকৰ সমস্যা আছে সেইখিনি সমাধান কৰিবৰ কাৰণে ইয়াৰে স্থানীয় আমাৰ BTC আমাৰ আছে, তেখেত লগতে আমাৰ আদিবাসী কাউন্সিলৰ আমাৰ দুৰ্গা হাজৰা ডাঙৰীয়াও আছে, অমৃত বেগ ডাঙৰীয়াও আছে, সকলোৱে আছে। তেওঁলোকৰ লগত কথাও পাতিছে যাতে কোনো অসুবিধাত তেওঁলোক নপৰে আৰু ভৱিষ্যত সময়ত তেওঁলোকক দুয়োটা পৰিয়ালকে আমি কেনেকৈ সকাহ দিব পাৰোঁ পিছৰ পৰ্যায়ত নিশ্চিতভাৱে চিন্তা কৰিম। ইতিমধ্যে তদন্ত চলি আছে আৰু দুজনক দোষীক ইতিমধ্যে আৰক্ষীয়ে ফৰৱাৰ্ডো কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াতে যদি আৰু গোটেই ঘটনাটোক অনুসন্ধানৰ পৰ্যায়ত যদি আৰু তেনেকুৱা কোনোবা দোষীক আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হয়, নাইবা পৰিয়ালৰ ফালৰ পৰাও যদি তেনেকুৱা কিবা তেওঁলোকৰ সন্দেহ থাকে, পৰিয়ালে যদি